সময়ত ট্ৰেইনত উঠিম এতিয়া ফাৰ্ষ্ট টাইম যাম ট্ৰেইনত মানে ধুবুৰীত ফাৰ্ষ্ট টাইম যাম ট্ৰেইনৰ আগতে উঠিছোঁ এয়া পিছফালে ট্ৰেইন আহিব আৰু 8:44 হৈছে আৰু এতিয়া উঠিলোঁ ৰঙিয়া জংচনত আৰু এতিয়া ৰঙিয়াৰ পৰা গৈ আছোঁ গুৱাহাটী ৰঙিয়া জংচনত আৰু এতিয়া ৰঙিয়াৰ পৰা গৈ আছোঁ গুৱাহাটী আৰু এইখনে হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা শৰাইঘাট দলং আৰু ৰাতিৰ ভিউটো চাবলৈ ভালে লাগে আৰু বেছি ভাল লাগিলে যদি মানে বেছি ফকাচিং লাইট থাকিলে জাষ্ট হালধীয়া লাইট দি থৈ দিছে আৰু এইখন ৰাতি দেখুৱালোঁ আপোনালোকক মই দিনত দেখিছিলোঁ কিন্তু দিনতো ভাল লাগে আৰু ৰাতিও ভাল লাগে বেছি আৰু ছাইডত লাইটবিলাক জ্বলি আছে আৰু এইটো বেছি ভাল লাগিছে কাৰণ মই ইমান ৰাতি মানে দেখা পোৱা নাছিলোঁ এইখন দলং আৰু এতিয়া ভাল লাগিছে খুবেই আৰু চাই থাকক যদি যাব লাগে শৰাইঘাটলৈ লুই পাৰৰ ডেকা বন্ধু নেথাকিবা ৰৈ আজি ৰাতি এনেকুৱা ভিডিঅ' বনাইছোঁ আৰু এয়া মই কামাখ্যা জংচন গুৱাহাটী ইয়াত অলপ খাই লওক কফিটো খাই লওক এতিয়া লাগিছে ভাই চাহপাতটো দৰাইছে চাগে আৰু আমাৰ গাড়ীটো আহিছে 1 নম্বৰ প্লেটফৰ্মত আৰু পুৰা কাৰেক্ট আহি গৈছোঁ আৰু এতিয়া 1 নম্বৰ প্লেটফৰ্মত গৈ আছোঁ আৰু এইটো প্লেটফৰ্ম নম্বৰ 2 আৰু 3 একেলগে আছে আৰু প্লেটফৰ্ম নম্বৰ 1 ইফালে কামাখ্যা জংচনৰ পৰা এখন বেলেগ ট্ৰেইনত উঠি ল'লোঁ আৰু জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ আৰু জাষ্ট অলপ ৰখিছোঁ আৰু লগত ইমৰান ভাই আছে আৰু বেলেগ আৰু ফাৰ্ষ্ট টাইম এনেকুৱা মানে ৰাতি মই জাৰ্ণি কৰিম ক'ৰবাত যাম এনেকুৱাকৈ ৰাতি আজি মোৰ ফাৰ্ষ্ট অভিজ্ঞতা হয় দিনত গৈছোঁ ট্ৰেইনত মানে ৰাতি পূৰা পাৰ কৰি দিয়া নাই আজি কিছে ৰাতিটো মই পাৰ কৰি দিম টাইম ইমান হৈছে 10:30 বাজিল এটা আৰু এতিয়া আহি পাইছোঁ ইফালে আগতে মই আহি পোৱা নাই এইখিনি এইটো ষ্টেচন পঞ্চৰত্ন নাম দিয়া আছে আৰু এইটো পঞ্চৰত্ন ইয়াত আহি পালোঁ পঞ্চৰত্ন দলং পালোঁ আৰু আৰু এইবিলাকে আহিলোঁ নেক্সট দলং পাৰ কৰিলোঁ এখন বেলেগ এইখন বেলেগ আৰু সেইখন বেলেগ এইখন দলঙত এইখন দলঙৰ মই নাম নাজানো আৰু চাব লাগিব কি হয় এইখন দলঙৰ নাম ভয় লাগে আৰু দলঙতকৈ বহুত বেছি দীঘল আছে আৰু চিকিউৰিটি আছে দলঙত টৰ্চ মাৰি চাইছে আৰু শৰাইঘাট দলঙতকৈ বহুত বেছি দীঘল আছে এইখন আৰু শৰাইঘাট আৰ্হিতে বনোৱা গৈছে এইখন শৰাইঘাটতকৈ বহুত বেছি দীঘল আছে বনাই দিয়ক আৰু দুটাকৈ ৰেল চেৰি আছে ৰেল লাইন দুটা আছে একেলগে সিফালে আছে মই নাজানো সিফালে মই দেখাত দুটা আছে এতিয়া অভয়পুৰী জংচন পাৰ কৰিলোঁ অভয়পুৰী অভয়পুৰী জংচন অভয়পুৰী আৰু এনেকুৱা আহি পালোঁ নিউ বঙাইগাঁও আৰু এইটোৱে নিউ বঙাইগাঁও ষ্টেচন আৰু নিউ বঙাইগাঁও জংচন এতিয়া টাইম হৈছে
এতিয়া টাইম হৈছে 2টা আৰু এই 2টা বজাত আমি নিউ বঙাইগাঁও পালোঁ আৰু ৰাতিপুৱাই যিটো ডেষ্টিনেশ্যন আছিল লক্ষ্যস্থান আমি সেইটো ৰাতিপুৱাই পাম আৰু গোটেই ৰাতি এনেকৈ উজাগৰে থাকিলোঁ আৰু ইমৰান ভাই চিট আনিব গৈছে আৰু ইমৰান ভাইয়ে চিট লৈ আহিল এতিয়া বহি কিনে খাওঁ অলপ মুখখন বেয়া লাগিছে আৰু চিপছটো খাই লওঁ চাহ খোৱাটো অলপ বেয়া হয় চিপছটো বহুতো টেষ্টি আছে আৰু উপরে হচ্ছে বহুত ডাঙৰ হয় নিউ ব্ৰহ্মপুত্ৰ ষ্টেচনটো আমাৰ ৰঙিয়াতকৈ থাকে ডাঙৰ হ'ব দেখাতে বহুত বেছি ভাল লাগে ষ্টেচন পাই গ'লোঁ আৰু দুটা চল্লিছ হ'ল ষ্টেচন তিনিটা ভাৰত যাম আহি পালোঁ তই ঘনকুঁৱলীৰ মাজে মাজে গৈ আছোঁ আৰু এতিয়া ৰাতি 3:25 মান হ'ল আৰু এই জাষ্ট এনেকুৱা কিবা চাহ দেখা পায় ইফালে লাইট আছে লাইট থকাৰ কাৰণে সেনেকুৱা হৈছে আৰু কি জেগা কিন্তু আজি ফাৰ্ষ্ট টাইম আহিছোঁ মোৰ নিজৰে বিলিভ নাই ক'ত আছোঁ মই আকৌ নেক্সট যাব পাম নে নাপাওঁ ঘৰ আৰু এনেকুৱা ৰাতি পুৰা আন্ধাৰ আৰু ইয়াত এটা ডাঙৰ লাইট আছে অ' ভাই এইখন বাছ ষ্টেণ্ডহে ইয়াত বাছবিলাক এনেকুৱা ৰখাই আছে আৰু পুৰা লাইন কৰাই আছে বাছবিলাক আৰু এইটো আৰু এইখন ইমান হোটেল আছে ইমান হোটেল আৰু এইখন এয়া এই চাহ এই কুকুৰকেইটা ৰখি আছে মানুহতকৈ বহুত বেছি ভাল গাড়ীবিলাক ৰখি আছে ছেফটিৰ কাৰণে जो मेहनत है उसका अंत जो है उसका आखिर वो कामयाबी के साथ होगा और मुल्क और माल की मेहनत का जो अंत होगा जो आखिर होगा वो नाकामी के साथ होगा আল্লাহ তবারক ও তাআলা যে হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামকে পাঠিয়েছেন যে মেহনত দিয়ে পাঠিয়েছেন আসলে ঈমান ও আমলের মেহনত এই ঈমান ও আমলের মেহনত যেটা হবে সেটা আখিরাতের ভালাই হবে আর দুনিয়া এবং মালের উপরে যেটা মেহনত করবে সারা সমাজের উপরে যারা মেহনত করবে জিনিসের উপরে যারা মেহনত ইয়াত বিলাসীপাৰা ধুবুৰীত ইয়াত মই ইষ্টামত আহিলোঁ আজি যে ৰাতি উজাগাৰ কৰি আহিছিলোঁ আৰু ইয়াত আহিছিলোঁ আৰু ইয়াত ভজন কৰিলোঁ আৰু লগতে ইমান মানুহ প্ৰায় 1.5 কোটি 2 কোটি মান হ'ব ইয়াত বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত ইষ্টামা বহুতেই নাজানে কিয় পতা হয় আৰু ইষ্টামা কিয় পতা হয় মই অলপ কৈছোঁ আৰু ইছলাম ধৰ্মটো কি হৈছে আমাৰ এনেকুৱা ধৰ্মীয় অনুষ্ঠান পাতি যি আমাৰ ইছলাম ধৰ্মটো কি হৈছে ভাতৃত্ববোধ বজাই ৰখাৰ কাৰণে আৰু লগতে কিছু একতাৰ দলেৰে বান্ধি ৰখাৰ কাৰণে এনেকুৱা কিছু ধৰ্মীয় অনুষ্ঠান কৰা হয় আৰু লগতে দেশত কিমান মানে বেয়াৰ ফালে গতি কৰি আছে সেইবিলাক কি আছে এই কবি থাকার পরেও